আমাৰ মৌলিক অধিকাৰৰ বিষয়ে হয়তো সকলোৱে জানে, সকলোৱে নাজানে। কিন্তু এই অধিকাৰ আমাক কোনে দিছে জানেনে? ইণ্ডিয়ান কনষ্টিটিউশ্যন। এতিয়া এই ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতীয় সংবিধান ক'ত, কেতিয়া আৰু কেনেকৈ গঠন কৰা হৈছিল এই বিষয়ে এই ভিডিঅ'টিৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ আহক। দৈনন্দিন জীৱনত আমাৰ বহুতৰে কিতাপ পঢ়িবৰ সময় নাথাকে, কিন্তু অনবৰতে আমি ছ'চিয়েল মিডিয়াৰ লগত মোবাইলটিৰ জৰিয়তে কানেক্ট হৈ থাকোঁ আৰু ছ'চিয়েল মিডিয়াত যিবোৰ তথ্য দেখিবলৈ পোৱা যায়, শুনিবলৈ পোৱা যায়, সেইবোৰ সহজতে আমাৰ মনত থাকে। সেয়েহে এই ভিডিঅ'টিৰ জৰিয়তে আজি মই আপোনালোকক ভাৰতীয় সংবিধানৰ বিষয়ে জনাবলৈ অলপ চেষ্টা কৰিম। হয়তো ইয়াত মোৰ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, কাৰণ মই বিশেষজ্ঞ নহয়। ময়ো এই ছ'চিয়েল মিডিয়াৰ জৰিয়তেই ভাৰতীয় সংবিধানৰ বিষয়ে অধ্যয়ন কৰি আছোঁ আৰু এই অধ্যয়ন কৰি থকাখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেয়ে অনাগত দিনত যদি ভাৰতীয় সংবিধানৰ বিষয়ে জনাওঁতে কিবা মোৰ ভুল ভ্ৰান্তি হয়, তেতিয়াহ'লে মোক ক্ষমা কৰি দিব। ভাৰতৰ সংবিধান ভাৰতৰ সৰ্বোচ্চ আইন। সেয়ে ইয়াত চৰকাৰৰ মৌলিক ৰাজনীতিৰ নীতি, পদ্ধতি, ক্ষমতা, অধিকাৰ আৰু কৰ্তব্যসমূহৰ ফ্ৰেমৱৰ্ক কৰা হয়। ই সংসদীয় আধিপত্য নহয়, কিন্তু সাংবিধানিক আধিপত্য প্ৰদানহে কৰে। কিয়নো ইয়াক সংসদে সৃষ্টি নকৰে, বৰঞ্চ এখন সংবিধান সভাইহে সৃষ্টি কৰে। আৰু ইয়াক জনসাধাৰণে গ্ৰহণ কৰে ইয়াৰ প্ৰস্তাৱনাত এটি ঘোষণাৰ সৈতে। সংসদে ইয়াক কেতিয়াও অভাৰ ৰাইড কৰিব নোৱাৰে। বিশ্বৰ আটাইতকৈ দীঘলীয়া সংবিধান হ'ল ভাৰতীয় সংবিধান। আৰম্ভণিৰ সময়ত ইয়াৰ 22টা অংশ, 8টা সূচীত 395টা প্ৰবন্ধ আছিল। ই প্ৰায় 1,45,000 শব্দৰে গঠিত সংবিধান, যাৰ ফলত ই বিশ্বৰ দ্বিতীয় বৃহত্তম সক্ৰিয় সংবিধান। বৰ্তমান ইয়াৰ প্ৰস্তাৱনা 12টা সূচীৰে 25টা অংশ, 5টা পৰিশিষ্ট, 470টা অনুচ্ছেদ আৰু 105টা সংশোধনী আছে। এতিয়া আমি ভাৰতীয় সংবিধানৰ ইতিহাস জানিবলৈ চেষ্টা কৰোঁ আহক। 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন গৃহীত হয়, যদিও এবছৰৰ পিছত অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধানখন কাৰ্যকৰী হয়। 26 জানুৱাৰীক ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। সংবিধান সভাই ভাৰতীয় সংবিধানখনক গ্ৰহণ কৰিছিল। খচৰা সমিতিৰ অধ্যক্ষ ডক্টৰ বি.আৰ. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ স্থপতি হিচাপে বহুলভাৱে গণ্য কৰা হয়। সংবিধানখন গৃহীত হোৱাৰ পিছত ভাৰতীয় সংঘ সমসাময়িক আৰু আধুনিক গণৰাজ্যত পৰিণত হয়। এতিয়া আমি ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ বিষয়ে জানো আহক। ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকক 6টা মৌলিক অধিকাৰ প্ৰদান কৰিছে আৰু সেই মৌলিক অধিকাৰসমূহ হ'ল স্বাধীনতাৰ অধিকাৰ, সমতাৰ অধিকাৰ, সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আৰু শোষণৰ বিৰুদ্ধে অধিকাৰ। শেহতীয়াকৈ মৌলিক অধিকাৰৰ লগত গোপনীয়তাৰ অধিকাৰো সংযোজন কৰা হৈছে। বৰ্তমান সময়ত আমি সকলোৱে নিজৰ কৰ্মজীৱনক লৈ ব্যস্ত, কিতাপ পঢ়াৰ কাৰো সময় নাই। কিন্তু মনত এটা প্ৰবল ইচ্ছা আছে ভাৰতীয় সংবিধানখন আৰু মৌলিক অধিকাৰক জনাৰ। ভাৰতীয় সংবিধানত আছে 22টা অংশ আৰু এই 22টা অংশক মই আপোনালোকৰ মাজলৈ লৈ আহিম ভিডিঅ'ৰ ৰূপত। মোৰ এই ভিডিঅ'টি চাই যদি ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টিত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়ক আৰু পৰৱৰ্তী সময়ত এই 22টা অংশক জানিবলৈ আৰু সহজতে বুজিবলৈ মোৰ চেনেল ৰাণাছ ৱৰ্ল্ড ছাবস্ক্ৰাইব কৰি দিয়ক।